নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। যোৱাকালি টাই বেকাৰত অনুষ্ঠিত হোৱা 133তম ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল মেচত শক্তিশালী দল মোহন বাগানক পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। অসম তথা নৰ্থ ইষ্ট ক্ৰীড়াপ্ৰেমীৰ বাবে বৰ ভাল খবৰ। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পেনাল্টিৰ সময়ত পেনাল্টিৰ সময়ত 4-3 ব্যৱধানত পৰাস্ত কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, আপোনালোকক পুনৰ জনাই থৈছোঁ যে 33তম ডুৰাণ্ড কাপ ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল মেচত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। পেনাল্টিৰ সময়ত 4-3 ব্যৱধানত পৰাস্ত কৰে মোহন বাগানক। হাফ টাইমৰ পূৰ্বে মোহন বাগান 2-0 ব্যৱধানত আগবাঢ়ি আছিল। জছন আৰু চাহাল আব্দুলে এটাকৈ গ'ল দি মোহন বাগানৰ সুন্দৰ আৰম্ভণি দিছিল, কিন্তু হাফ টাইমৰ পাছত নৰ্থ ইষ্ট ইউনাইটেডে কামবেক কৰিবলৈ সক্ষম হৈ বিৰতিৰ পাছত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ গুৰুত্বপূৰ্ণ গ'ল দুটা দিয়ে আজাৰে আৰু ফাৰ্ণাণ্ডেজে আৰু ড্ৰ কৰিবলৈ সক্ষম হয় মেচখনক। ইফালে পেনাল্টিৰ সময়ত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ গ'লৰক্ষক গুৰমিত সিঙে লিছন আৰু কেপ্টেইন সুভাশিছৰ শক্তিশালী শ্বট দুটা গলৰ পৰা ৰক্ষা কৰি ঐতিহাসিক জয়ৰ সোৱাদ দিয়ে নৰ্থ ইষ্ট ইউনাইটেডক। উল্লেখযোগ্য যে 2024ৰ 133তম ডুৰাণ্ড কাপৰ যি চেম্পিয়ন, এই চেম্পিয়ন হ'বলৈ সক্ষম হৈছে নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে। ইয়াৰ আগতে নৰ্থ ইষ্ট ইউনাইটেড ক্লাব হিষ্টৰীৰ চেম্পিয়ন হ'বলৈ সক্ষম হোৱা নাই, কোনো ধৰণৰ ক্লাব হিষ্টৰীৰ চেম্পিয়ন হ'বলৈ সক্ষম হোৱা নাই। গতিকে ভাৰতীয় ফুটবল জগতত নৰ্থ ইষ্ট ইউনাইটেড এফচি যে এটা শক্তিশালী দল, এয়া প্ৰমাণ কৰি দিছে আৰু ফুটবল প্ৰেমীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ডুৰাণ্ড কাপ 2024ত নৰ্থ ইষ্ট ইউনাইটেডৰ গ'লৰক্ষক গুৰমিত সিঙে বেষ্ট গ'ল কিপাৰ অৰ্থাৎ গল্ডেন গ্ল'ভছ বঁটা লাভ কৰে। তাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেডৰে জিথিন মেডাথিল চুব্ৰেনে গল্ডেন বল বঁটা লাভ কৰে। ইফালে কেৰালা ব্লাষ্টাৰ এফচি নহা চেডৱে গল্ডেন বুট লাভ কৰিবলৈ সক্ষম হ'ল। গতিকে এয়া আছিল আটাইতকৈ ডাঙৰ খবৰ যে ভাৰতীয় ফুটবল জগতত নৰ্থ ইষ্ট ইউনাইটেডে এক প্ৰভাৱশালী বিস্তাৰ আগবঢ়াবলৈ সক্ষম হৈছে। ভাৰতীয় ফুটবল জগতৰ আটাইতকৈ প্ৰচলিত এক টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ, এই ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেড চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। পেনাল্টিৰ সময়ত পাৰ্থিৱ গগৈও এটা গ'ল দিবলৈ সক্ষম হৈছে। গতিকে ভাল খবৰ নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে, অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আটাইতকৈ ভাল খবৰ যে নৰ্থ ইষ্ট ইউনাইটেড ভাৰতৰ ভিতৰতে চেম্পিয়ন হ'বলৈ হৈছে। ডুৰাণ্ড কাপ এইবাৰ নৰ্থ ইষ্ট ইউনাইটেডে দখল কৰিবলৈ সক্ষম হৈছে। এটি ঐতিহাসিক জয় লাভ কৰিছে নৰ্থ ইষ্ট ইউনাইটেডে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টি আছিলে ইমানেই। ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ স্পৰ্টৰ লগত জড়িত বাতৰিসমূহ সহজতে অসমীয়াত পাবলৈ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।